ক্লিয়াৰ ভাই চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকলৈ স্বাগতম জনাইছোঁ। আপোনালোকক শিকাম পাণৰ কাটিং পুলিটো কেনেকৈ ৰোপণ কৰিব লাগে আৰু কেনেকৈ কি কৰিব লাগে। আৰু মই যিকেইটা পাণৰ পুলি ৰুম সেইকেইটা হৈছে এইকেইটা বেছি দিনৰ পুলি নহয়, 30-35 দিনৰ পুলি হ'ব কাটিং বনোৱাটো। চাওক কিমান ভাল ধৰণে নতুন আগ ওলাই আহিছে, দেখুৱাই আছোঁ। ইফালৰ পৰা ওলাই আহিছে আগটো, গোটেইকেইটা তেনেধৰণে ওলাই আহিছে। আৰু এইকেইটা ৰোপণ কৰিমগৈ, কেনেকৈ ৰোপণ কৰোঁ সেইটো আপোনালোকক দেখুৱাম ভাল ধৰণে চাই থাকিব। য'ত পাণৰ পুলিকেইটা ৰুমগৈ তাত পাণৰ পুলিকেইটা থৈ আহোঁগৈ। আৰু বন্ধুসকল পাণৰ পুলিখিনি তাত থৈ অহা হৈ গ'ল, এতিয়া ৰোপণ কৰিমগৈ, সেইটো চাই থাকিব। আৰু দুটা আছে সেইকেইটা এইফালে ৰোপণ কৰিম, সেইকেইটাও দেখুৱাম আকৌ। তাত মই লগাইছিলোঁ এটা পুলি, চাই লওক কিমান ধুনীয়াকৈ ওলাইছে এইকেইটা। এইফালে চাওক এইটো কিমান ধুনীয়া আগ এটা ওলাইছে, এইটো এইফালে এইটো আৰু এইফালে আৰু এটা এইটো। আৰু বাকীকেইটা ৰুম, বাকীকেইটা এইজোপা এজোপা আছে তামোল পুলি, সেইজোপাত ৰুম। তাৰপিছত আকৌ সেইফালে আগলৈ এজোপা আছে তাত ৰুম। অকল পাণৰ পুলিটো ৰোপণ কৰিবলৈ হ'লে প্ৰথমতে আমি মাটিটো চফা কৰি ল'ব লাগিব ভালকৈ। যিহেতু মই বন্ধুসকল আগতে মই মাটিটো বনাই থৈছিলোঁ, অলপ গোবৰ মাটি আৰু মিক্স কৰি পেলাই বনাই থৈছিলোঁ এডোখৰ জেগা। ইয়াত এতিয়া ৰোপণ কৰিম, কেনেকৈ ৰোপণ কৰিম সেইটো চাই থাকক। এতিয়া আমি পাণৰ পুলিটো এইটো এনেকৈ লৈ ল'লোঁ। লৈ লোৱাৰ পাছত এইটো খুলিম বা কাটি দিলেও হ'ব, কোনো কথা নাই। এতিয়া মই কাটি পেলাই পাণৰ কাটিংটো ৰুবলৈ হ'লে কিন্তু এই মাটিটো আছে যে এই মাটিটো ভাঙিব নহ'ব, ভাল ধৰণে এৰাব লাগিব পলিথিনটো। মই এৰুৱাই পেলাই দেখুৱাই দিছোঁ, তাৰপৰা কেনেকৈ ৰুম সেইটো দেখুৱাম। মই এনেকৈ পলিথিনটো এৰাই লোৱা হৈ গ'ল। তাৰপিছত এই বস্তুটো মানে ভাঙি দিব নহ'ব এইটো। তাৰপাছত এনেকৈ খান্দি ল'ম, অলপ এনেকৈ খান্দি লোৱাৰ পাছত এই বস্তুটো অকলে এনেকৈ আমি বহাইহে দিম। ইয়াত এনেকৈ বহাইহে দিম, বহাই দি পেলাই আমি মাটিটো এনেকৈ চপাই দিম। আৰু মাটিটো অলপ ওখকৈ উঠাই দিওঁ। এই ধৰণে চাওক, এই ধৰণে আমাৰ ৰোৱাটো সম্পূৰ্ণ কমপ্লিট হৈ গ'ল। তাৰপিছত এই আগটো এই তামোলজোপাত আমি এনেকৈ বান্ধি দিলে মানে যেতিয়া পাই যাব তেতিয়া আমি আগটো কাটি দিম। আগটো কাটি দিয়াৰ পাছত তেতিয়া সেই গছজোপা ওপৰলৈ মানে জোপোহা হৈ যাব। কেনেকৈ কাটিং কৰিব লাগে সেইটো দেখুৱাম, আৰু কাটিং কৰি থোৱাটো দেখুৱাম। ৰোৱাটো হৈ গৈছে, ৰোৱাৰ পাছত আমি এনেকৈ লাঠি লৈ পেলাই আমি লাঠি এনেকৈ খুচি দিব লাগিব ঘনকৈ। আমাৰ ইয়াত যিহেতু মানে ছাগলী আৰু কুকুৰা বহুত আছেতো, সেইটো কাৰণে অলপ অসুবিধা এটা হয়। যদি মানে ইয়াত কুকুৰাই যদি খুচৰি দিয়ে বা কিবা এটা ছাগলীয়ে খাই দিয়ে তেনেহ'লেতো নুঠিব গছজোপা। সেইটো কাৰণে এনেকৈ ছেফটিৰ কাৰণে এনেকৈ দি দিয়া হৈছে মানে। আৰু বন্ধুসকল আৰু এই জোপাত আমি লওঁ, এই জোপাত অলপ জেগাটো বন চন আছেতো অলপ চফা কৰি লওঁ। এতিয়া মাটিটো বনোৱা হৈ গ'ল। তাৰপিছত পাণজোপা লৈ আহোঁ,
আগত কেনেধৰণে ৰুব লাগিব বস্তুটো সেইটো পলিথিনটো খুলি ল'ম। চলাই ল'ম। আৰু এনেধৰণে পলিথিনটো খুলি ল'লোঁ। এইটো পেলাই দিম, কাম নাই। আৰু এই বস্তুটো এনেকৈ থৈ ল'ম। এনেকৈ থৈ লোৱাৰ পাছত মাটিটো এনেকৈ চপাই দিম। অকল আগফালে ৰুম বুলি কৈছিলোঁ যে তাতো কোৰখন লৈ ল'লোঁ। এইজোপাতে ৰুম, যিজোপা তামোল আছে এইজোপাতে ৰুই দিম। এই তলত চাই থাকক, মাটিটো বনাই লওঁ। জোপা লগাম, জোপা কাৰণে অলপ জেগাটো অলপ বহলকৈ লাগিব, সেইকাৰণে অলপ বহলভাৱে চফা কৰি লওঁ। আৰু মাটিটো বনাই লোৱা হৈ গ'ল। এতিয়া পাণ কেইজোপা লৈ আহোঁগৈ। আৰু বন্ধুসকল, পাণৰ কাটিংকেইটা লৈ আহিলে দুটা লগাম এতিয়া। আৰু বন্ধুসকল, পাণৰ পুলিটো ৰুবলৈ এতিয়াৰ পৰা সাজু হৈ আছোঁ। আৰু মাটিখিনি অলপ ভাঙি লওঁ। কিন্তু এটা কথা বন্ধুসকল, মই আগতে আপোনালোকক কৈছোঁ, ভালদৰে শুনক। কিন্তু এই যিটো মাটি আছে, এই মাটিটো মানে ভাঙি যাব নহ'ব। যদি ভাঙি যায় পাণজোপা মানে মৰি যোৱাৰ চান্স থাকে। সেইকাৰণেতো ভাল ধৰণে উঠাব বা নহ'লে মানে কাটি দিলেও হ'ব, কোনো কথা নাই। কিন্তু মই ভাল ধৰণে এৰুৱাই দিছোঁ। এনেকৈ এৰুৱাই ল'লোঁ। এৰুৱাই লোৱাৰ পাছত মই এনেকৈ অলপ খান্দি পেলাই খান্দিখিনি এইটো এনেকৈ বহাই দিলোঁ। বহাই দিয়া হৈ গ'ল। তাৰপিছত আকৌ আৰু এটা আছে, সেইটো লগাই লওঁ। এইফালে এইটো এটা আছে, এইটো সেই ঠিক তেনেধৰণে মানে মাটিটো নভঙাকৈ আমি এৰুৱাই পেলাই ইয়াত বহাই দিম। মই এতিয়া পাণৰ পুলিখিনি ইয়াতে এনেকৈ দি দিয়া হৈ গ'ল। এতিয়া আমি অকল ইয়াত ছাইডত অলপ মাটি আমি এনেকৈ চপাই দিলে হৈ যাব। মাটি চপাই দিয়া হৈ গ'ল। আৰু মাটি চপোৱাৰ পিছত এনেকৈ লাঠি ইয়াত গুজি দিব লাগে। এতিয়া যিহেতু মোৰ ছাগলী আছে, কুকুৰা আছে, সেইটো বাবে ইয়াত খুচৰি দিব বা খাই দিব। সেইটো কাৰণে মই এনেকৈ লাঠি খুচি দিছোঁ। যদি আপোনালোকৰ তাত ছাগলী বা কিবা কুকুৰা এনেকৈ নাই, তেনেহ'লে কোনো অসুবিধা নাই। এইটো এনেকৈ লাঠি নুখুচিলেও হ'ব। কিন্তু মই যিহেতু ছাগলী আৰু কুকুৰা আছে, সেইবাবে মই ছেফটিৰ কাৰণে এনেকৈ দি দিছোঁ। মানে যদি এনেকৈ খুচি দিওঁ তেতিয়া মানে কুকুৰাই খুচৰিব নোৱাৰিব। সেইটো বাবে মই এনেকৈ দি দিছোঁ।
পাতখিনি ৰোৱা সম্পূৰ্ণ হৈ গ'ল। তাৰপিছত এতিয়া আপোনালোকক আৰু এটা বস্তু দেখুৱাম বুলি কৈছিলোঁ, সেইটো আপোনালোকক দেখুৱাই হ'বগৈ। মানে পাণজোপা যেতিয়া ডাঙৰ হৈ যায় তেতিয়া মানে পাণৰ কাটিংটো কেনেকৈ কৰিব লাগে সেইটো আপোনালোকক দেখুৱাম। মানে ভালকৈ মন কৰিব, এই পাণজোপাকে মন কৰক। এই পাণজোপা মানে এইফালেতো এডালে উঠিছে অকল, এডাল উঠাৰ পাছত যদি মানে কাটি নিদিয়ে তেনেহ'লেতো ওপৰলৈকে মানে এডালে গুচি যাব। তেতিয়া এইটো চাওক মই কেনেকৈ কাটিছোঁ। এইডাল যিডাল এনেকৈ উঠিছে যে, এই উঠাৰ পাছত মই ইয়াতে কাটি দিলোঁ। ইয়াৰ কটাৰ পাছত মানে এইফালৰ পৰা এডাল ওলাই গ'ল আৰু এইফালৰ পৰা এনেকৈ এডাল ওলাই গ'ল, দুটা আগ হৈ গৈছে। আৰু বাকীকেইটাও তেনেকৈ কাটি দিছোঁ, ইয়াতো এনেকৈ কাটি দিছোঁ একেজোপাতে। ইফালে এইটো আগ কাটি দিলোঁ, এইটো আগ কটাৰ পাছত ইফালে এডাল ওলাইছে, এইফালে এডাল ওলাইছে। মানে এতিয়া 4ডাল আগ মানে ওপৰলৈ গুচি গৈছে। তেতিয়া নিজে ভাবি লওক, মানে 4ডাল আগ যদি ওপৰত ডাঙৰ হ'ব সেইটো নিজে অনুমানিকত ক'ব পাৰিব নিজে। সেইটো দেখুৱাই আছোঁ। এইফালে এজোপা মই কাটি দিছোঁ, এইফালে চাওক, এইফালে এই ওপৰত কটা হৈছিলে, এই ওপৰত কাটি দিছোঁ, এই ওপৰত এইফালে ওলাই গৈছে দুটা আগ। তাৰপিছত আকৌ এনেকৈ এই তলতো এডাল কাটিছিলোঁ, তলতো চাওক 2-3ডাল আগ এনেকৈ ওপৰলৈ উঠি গৈছে। চাওক গছজোপা কিমান ধুনীয়া, গ্ৰোথটো মানে কিমান ধুনীয়া হৈছে। এইফালে চাওক, এই তলৰ পৰা মানে এইটো বস্তুটো ডাঙৰ হৈ গৈছে। নহ'লে যদি এইটো কাটিং কৰি নিদিয়ে তেনেহ'লে মানে এইটো ওপৰলৈকে মানে চিংকুল অকল এডালৈকে, এইডাল দেখিছে নহয়, এই প্ৰথমডাল এডাল চাওক চিংকুল মানে এনেকৈ অকল গুচি গ'ল। সেইকাৰণে ইয়াত মই কাটি দিলোঁ। এতিয়া মানে দুটা আগ হৈ গৈছে এনেকৈ দুটা আগ হৈ গৈছে। এনেকৈ মানে গছজোপা ওপৰলৈ মানে বহুত ডাঙৰ হৈ যায় আৰু জুপজুপীয়া হৈ যায়, মানে প্ৰডাকশ্যনটো বেছি হৈ যায়। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা জানিবলগীয়া থাকি গ'ল তেনেহ'লে কমেণ্ট কৰি সুধিব, তেতিয়া মই ভিডিঅ'ৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি নতুনকৈ কোনোবা আহিছে চেনেলটোত তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মানে আহিবলগীয়া নতুন ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে জল্দি পাব আৰু।